Hey guys, welcome to my new video. আৰু মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো স্কিনৰ কিছুমান সমস্যাৰ সমাধান যেহেতু গৰম দিন পাইছেহি মানে গৰম দিন পালেহি আৰু গৰম দিন পোৱাৰ লগে লগে স্কিনৰ বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু মহিলাসকলৰ বাবে বহুত চিন্তনীয় বিষয় হৈ পৰে এটো কাৰণ গৰম দিন অহাৰ লগে লগে স্কিনত কিছুমান পিম্পলছ হয় ডালনেছ হয় আৰু বহুত ৰঙা ৰঙা পৰে স্কিনৰ কিছুমান মহিলাসকলৰ গতিকে মোৰো এনেকুৱা সমস্যা হৈছে আৰু মই তাৰ সমাধান হিচাপে কিছুমান বস্তু ইউজ কৰিছো ঘৰুৱা বস্তু আৰু তাৰ মই ভাল ফলাফল পাইছো গতিকে মই ভাবিলো আপোনালোকৰ আগতে শেয়াৰ কৰো আপোনালোকৰ যদি এনেকুৱা সমস্যা হৈছে সমস্যা যদি হৈছে তাৰ সমাধান আপোনালোকে নিশ্চয় পাব গতিকে মই কি বস্তু ইউজ কৰিছো ঘৰুৱা বস্তু সেই সকলোবোৰ মই আপোনালোকক দেখাই যাম আৰু আপোনালোকে ইউজ কৰি চাব আৰু এদিনতে কেতিয়াও ভাল নহয় এটো আপুনি কন্টিনিউয়াস কৰি যাব লাগিব আৰু ভাল ফলাফল পাব বুলি মই আশা কৰো কাৰণ মই পাইছো যেহেতু আপোনালোকক পাব বুলি মই আশা কৰো গতিকে মই কি বস্তু ইউজ কৰিছো আপোনাক দেখাম বলক এয়া মই লৈছো বেসন বুট চানাৰ বেসনটো লব মটৰটো নলব বেসন লৈছো এয়া হালধি লৈছো আৰু এয়া অকমান গাখীৰ লৈছো ইয়া আমুল তাজা গাখীৰ হয় আপোনাৰ লগত যদি ওচৰত ফ্ৰেছ গাখীৰ আছে হেয়া বহুত ভাল গতিকে মোৰ ওচৰত নাই মই আমুল গাখীৰ লৈছো এতিহে গাখীৰখিনিৰ লগত মই এই বেসনখিনি অলপকে মই গুলি লম বেছি পানী নিদিব মানে বেছি গাখীৰ দি লৈ নলব অলপ গাখীৰ লব লগতে মই হালধি দি দিছো আৰু এই মিশ্ৰণটো মিলাই লৈছো ইয়াৰ থিকনেসটো ইমানটো হ'ব লাগিব চাই লওক আপোনালোকে ভিডিওটো আৰু এতিয়া মুখখন অকমান ক্লিন কৰি মানে মুখখন ঠাণ্ডা পানীয়ে ধুই পেনে যেটো মই বেসন আৰু হালধি আৰু গাখীৰৰ যেটো বেটাৰটো বনাই ললো এইটো এতিয়া মই গোটে স্কিনত মই ভালকৈ লগাই লম আপোনালোকৰ ইচ্ছা হলে ডিঙিটো লগাব পাৰে কিন্তু মই লগোৱা নাই ডিঙিটো লগাব পাৰে আৰু এতিয়া এয়া গোটে মুখখনত মই ভালকৈ বেসন গাখীৰ আৰু হালধিৰ এই মিশ্ৰণটো মই লগাই ললো আৰু ইয়াক 5 মিনিট সময় কাৰণে মই এনেকৈ ৰাখি দিম আৰু আজিকালি যেহেতু ইমান পলিউশন আৰু আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট ইউজ কৰাৰ ফলত আমাৰ যেটো ৰিয়েল স্কিনৰ গ্লোটো হেতু নাইকিয়া হৈ যায় গতিকে কেতিয়াবা আমি ঘৰুৱা এনেকুৱা বস্তু ব্যৱহাৰ কৰিব লাগে কাৰণ এটো আগৰৰ পৰা মানুহে ইউজ কৰে আৰু সঁচাকে এটো সুবিধাজনক মানে ভাল ফলাফল লাভ কৰা হয় গতিকে এতিয়া মুখখন ধোৱাৰ পিছত মই ভালকে মুহাৰি পেনে আৰু এতিয়া লগা মই এল'ভেৰা এয়া আমাৰ ঘৰতে আমি ৰুই লোৱা হয় গতিকে আপোনাৰ ওচৰত যদি এনেকুৱা এল'ভেৰা নাই তেন্তে এল'ভেৰা জেলো ইউজ কৰিব পাৰে কোনো কথা নাই কিন্তু ফ্ৰেছ এল'ভেৰা হলে ভাল আৰু এটা এল'ভেৰাডখ কাটি পেনে মই তাত থকা যেটো আঠা জাতীয় হেতু মই গোটে স্কিনত লগাই লৈছো মুখখনত মোৰ মতে এল'ভেৰা সকলো টাইপৰ স্কিনৰ কাৰণে ভালে হ'ব মোৰ কোনো অসুবিধা হোৱা নাই কাৰণ সকলো প্ৰডাক্টতে এল'ভেৰা থাকে গতিকে এটো ভালে মই সপ্তাহত প্ৰায় টাইম পালে 2 দিন 3 দিন লগাও গতিকে এটো খুব ভাল আপোনালোকে পাৰিলে ৰুই ল'ব এজোপা আৰু এনেকৈ লগাই থাকিব তেতিয়া আমাৰ যেটো আমাৰ স্কিনৰ ৰিয়েল গ্লোটো আমাৰ আহে আৰু এতিয়া এল'ভেৰা লগোৱাৰ পিছত এতিয়া মই ভালকে মুখখন ধুই লৈছো ধুই লোৱাৰ পাছত মই এটা ভালকে মুখখন মুহাৰি এতিয়া ইয়াতে লগাম বৰফটো গৰম দিনত লগাবই লাগে আমাৰ পলিউশন আৰু আমি যিবোৰ প্ৰডাক্টবোৰ লগাম বহুত হাৰ্মফুল থাকে সেই হাৰ্মফুলৰ ফলত আমাৰ স্কিনৰ যিবোৰ বিন্ধা থাকে সেইবিলাক মানে বন্ধ হৈ যায় আৰু সেই বন্ধ হৈ যোৱাৰ পিছত আমাৰ স্কিনৰ বহুত ডালনেছ হয় বহুত পিম্পলছো হয় গতিকে বৰফ লগোৱাৰ পিছত এই বিন্ধাবোৰ খুল খাই যায় নতুনকৈ গ্লো আহি যায় আমাৰ স্কিনত গতিকে বৰফটো খুব ভাল লগাব লাগে গৰম দিনত আৰু বাস মোৰ হৈ গ'ল স্কিন কেয়াৰ মই এটো সপ্তাহত 2 দিন 3 দিন কৰো আপোনালোকো কৰিব এদিনতে ভাল নহয় আপুনি সপ্তাহত 2 দিন 3 দিন পাৰিলে কৰিবই ভাল ফলাফল পাব আৰু বাস মই এটোৱে কৰো আৰু আপোনালোককো জনালো